ৰভাৰ বাহ বাজিছে। দীপাংকৰ নাথৰ বিয়াৰ ৰভা সাজু হৈছে। গুৱাহাটীৰ ৰূপাক নিজৰ কৰি ল'বলৈ দীপাংকৰ ঘৰত চোনতেল লাগিছে। 30 বছৰীয়া সেৱাৰ জীৱন সামৰণি মাৰি এটা নতুন ইনিংছ খেলিবলৈ সাজু হৈছে আছুৰ সত্যবিদায়ী সভাপতি দীপাংকৰ নাথ। 15 ডিচেম্বৰত হোমগুৰি বহিব দীপাংকৰ নাথ। আয়তী জুৰিব বিয়া নাম। বিয়াৰ স্থান মহানগৰীৰ সোমনাথ মন্দিৰ। জলপাইগুৰিত থকা এই সোমনাথ মন্দিৰত 15 ডিচেম্বৰত দীপাংকৰ ৰূপাৰ বিয়া। আছুৰ সভাপতি দীপাংকৰ নাথৰ পানী গ্ৰহণ কৰিবলৈ সাজু হোৱা ৰূপা হাজৰিকা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ অধ্যাপিকা। ঘৰ গুৱাহাটীৰ উজান বজাৰত। এই ৰূপাকেই অহা 15 ডিচেম্বৰত সোমনাথ মন্দিৰত অগ্নি সাক্ষী কৰি যোৱা এটা দশকৰ প্ৰেমৰ সম্পৰ্ক পূৰ্ণতা দি একেবাৰে নিজৰ কৰি ল'ব দীপাংকৰ নাথে। কাম চলি আছে। কালি পৰাহে কাম হেৰি কৰি আছে, মানুহ বেছি আহে। আহি আৰু দৌৰা-দৌৰি কৰি আছে আৰু। বিয়াখন মন্দিৰতে হ'ব, সোমনাথ মন্দিৰত হ'ব বিয়াখন। ইয়াৰ পিছতে ৰূপাক লগত লৈ দীপাংকৰ নাথ ৰাওনা হ'ব দুধনৈৰ নিজৰ এই ঘৰখনলৈ। 18 ডিচেম্বৰত অভ্যৰ্থনা অভ্যাগতক আদৰিবলৈ নিৰ্মাণ কৰা হৈছে ৰভা। এই ৰভাতলিৰ পৰাই সকলোৰে আশীৰ্বাদ ল'ব দৰা দীপাংকৰ নাথ আৰু কইনা ৰূপা হাজৰিকাই। সৌভাগিক বিচাৰি বিয়াৰ অভ্যৰ্থনালৈ নিমন্ত্ৰণ জনাই নিমন্ত্ৰণী পত্ৰ বচা বচা লোকলৈ প্ৰেৰণ কৰিছে দীপাংকৰ নাথে। আঘোণৰ কোমল ৰ'দত খাহী ছাগলী এসাঁজৰ সোৱাদ লৈ দীপাংকৰ ৰূপাক সৌভাগিক দিয়াটোৱেই এতিয়া সময়ৰ আহ্বান।